বন্ধুসকল, আকৌ এবাৰ টাইটানিক কাণ্ড। পুনৰ একে ঠাইতেই টাইটানিকৰ ওচৰত হেৰাল অচিয়ান গেট কোম্পানীৰ দ্বাৰা নিৰ্মিত টাইটান। বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ আজিৰ ভিডিঅ'টিলৈ। আজিৰ পৰা প্ৰায় 111 বছৰ আগত ডুব যোৱা টাইটানিক, যিখনে 1500 মানুহক মৃত্যুমুখত পেলাইছিল। আজি পুনৰ 111 বছৰ পিছত সেইখনে আকৌ 5জন যাত্ৰীক মৃত্যুমুখত পেলায়। 5জন আৰবপতীয়ে টাইটান নামৰ পাণডুবিখনত বহি টাইটানিকৰ ভগ্নাৱশেষ চাবলৈ গৈছিল, কিন্তু দুৰ্ভাগ্যবশতঃ যে তেওঁলোক মৃত্যুমুখত পৰে। এই টাইটানিকখন অচিয়ান গেট নামৰ এক কোম্পানীয়ে নিৰ্মাণ কৰি উলিয়ায়, আৰু এই অচিয়ান গেট কোম্পানীৰ CEO আছিল সেই 5জন ব্যক্তিৰ ভিতৰত। তেওঁ এই 4জন ব্যক্তিক লগত লৈ এই সম্পূৰ্ণ ট্ৰিপটো মেনেজ কৰিছিল, আৰু অৱশেষত তেওঁ মৃত্যুমুখত পৰিছিল। এই টাইটানৰ এটা টিকেটৰ মূল্য আছিল 2 কোটি টকা। এনেকুৱা ধৰণৰ মিছনত যোৱাৰ আগতে যিকোনো ঘটনা ঘটিব পাৰে বুলি প্ৰথমতে এখন চুক্তিপত্ৰত তেওঁলোকৰ চহী কৰি ৰখা হৈছিল, আৰু সেই ব্যক্তিকেইজন হৈছে হামিছ হাৰ্ডিং, ব্ৰিটিছ বিজনেছমেন, শ্বাহজাদা দাউদ আৰু তেওঁৰ পুত্ৰ ছলেমান দাউদ, পল হেনৰী নাৰ্গিঅলে। এওঁ টাইটানিকৰ বিষয়ে যিমানখিনি জানে হয়তো আৰু আন কোনেও নাজানে। তেওঁ সেই টিমটোত জড়িত আছিল যিয়ে টাইটানিক ডুব যোৱাৰ 73 বছৰ পিছত বিচাৰি উলিয়াইছিল। যদিও তেওঁ টাইটানিকৰ প্ৰতিটো দিশ, প্ৰতিটো কোণৰ বিষয়ে জানিছিল, তথাপিও মৃত্যুৰ মুখৰ পৰা তেওঁ বাচিব নোৱাৰিলে। ষ্ট্ৰেকচন ৰুছ, অচিয়ান গেটৰ CEO, যিজনে আৰবপতীকেইজনক লগত লৈ টাইটানৰ ওচৰলৈ গৈছিল, কিন্তু তেওঁ নিজক বচাব নোৱাৰিলে। এই দুৰ্ঘটনাটো টাইটানিকৰ ভগ্নাৱশেষৰ পৰা প্ৰায় 1600 ফুট দূৰত্বত সংঘটিত হয় বুলি জানিব পৰা যায়। সমুদ্ৰৰ পৰা প্ৰায় 3.3 কিলোমিটাৰ ভিতৰত ইমান অধিক প্ৰেছাৰ থাকে যে সেয়া 390 গুণৰো অধিক হয়। বিশেষজ্ঞৰ মতে তেওঁলোকৰ মৃত্যু হঠাৎ হৈ গৈছিল। আনহাতে বিশেষজ্ঞই কয় যে বন্দুকৰ গুলী লাগি মানুহ এজনৰ যিমান সোনকালে মৃত্যু হয়, সমুদ্ৰৰ ভিতৰচোৱা ইমানেই প্ৰেছাৰ থাকে যে তেওঁলোকৰ মৃত্যু তাতকৈ আগত হয়। আনহাতে তেওঁলোকৰ মৃতদেহ বিচাৰি পোৱাটো অসম্ভৱ হৈ পৰাৰ নিচিনা হৈছে। আমেৰিকাৰ এম্পায়াৰ ষ্টেট বিল্ডিং, এই বিল্ডিঙৰ নাম হয়তো বহুতে শুনিছে আৰু হয়তো বহুতেই নাজানে। এই এম্পায়াৰ ষ্টেট বিল্ডিঙৰ যিমানখিনি ওজন আছে, ঠিক সমুদ্ৰতলিৰ প্ৰতিটো ঠাইত ইমানখিনি ওজন তথা প্ৰেছাৰ পৰে। এই অচিয়ান গেট নামৰ কোম্পানীটোৰ দ্বাৰা নিৰ্মিত টাইটানৰ মলুৱা ইমানেই গভীৰতাত পোৱা গৈছে যে তাত একো দেখা পোৱা নাযায়। ৰিম'ট অপাৰেটেড ভেহিকুলৰ জৰিয়তে সমুদ্ৰৰ তলিত টাইটান বিচাৰি গৈছিল, আৰু তেতিয়া সকলোতকৈ আগত টাইটানৰ টেইল বোন, অৰ্থাৎ টাইটানৰ যিটো পিছৰ অংশ হয়, সেই অংশটো পাইছিলে। আৰু অলপ আগুৱাই গৈ এটা অংশত ইম্প্লোজনৰ অংশ পোৱা গৈছিল। টাইটানখন ধ্বংস হ'লে যিমান আকাৰৰ নিচান পোৱা যাব, ঠিক সেই আকাৰৰে নিচান পাইছিল, আৰু তাৰ আশে-পাশে কিছু অংশ পাইছিল টাইটান পাণডুবি। আমেৰিকান নেভিয়ে কৈছে যে এওঁলোকৰ মৃতদেহ বিচাৰি পোৱাটো অসম্ভৱ। প্লেন, জাহাজ, ছাবমেৰিন আৰু ৰিম'ট অপাৰেটেড ভেহিকুলেৰে প্ৰায় 10,000 স্কুৱেৰ কিলোমিটাৰ এৰিয়াত সন্ধান বিচাৰি প্ৰায় 5জন ব্যক্তিৰ মৃত্যুমুখত পৰিছিল বুলি চবুত পাইছিল। বন্ধুসকল, ইয়াৰ আকাৰ আৰু মেটেৰিয়েলেই এই ঘটনাৰ মূল কাৰণ আছিল বুলি বৰ্তমান সময়ত জানিব পৰা যায়। এতিয়া এনেকুৱা ধৰণৰ খবৰ ওলাইছে যে অচিয়ান গেট কোম্পানীত এজন ব্যক্তিয়ে জইন কৰিছিল পণডুবিৰ বিশেষজ্ঞ ৰূপে। তেওঁৰ নাম আছিল ডেভিড লোপেছ। 2017ত জইন কৰিছিল তেওঁ, আৰু তেওঁ টাইটানৰ ওপৰত ষ্টাডি কৰি বহুত ডিফেক্ট পাইছিল, আৰু এই কথাটো কোম্পানীৰ CEOক জনাইছিল যদিও তেওঁক শুনা মনে থাকিবলৈ কয়, আৰু তেওঁৰ এই কথা নুশুনাৰ বাবেই তেওঁ এই কথা পাব্লিছ কৰি দিয়ে, আৰু কোম্পানীৰ কথা পাব্লিছ কৰাৰ বাবে তেওঁক চাকৰিৰ পৰা উলিয়াই দিয়ে। অচিয়ান গেট কোম্পানীয়ে বহুত ডাঙৰ ৰিস্ক লৈ সাগৰৰ তলিত গৈছিল, যাৰ ফলত 5জন ব্যক্তি মৃত্যুমুখত পৰে। এয়া আছিল এক প্ৰকাৰৰ এডভেঞ্চাৰ টুৰিজিম। কিন্তু এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে যে সমুদ্ৰৰ তলিত এনেকুৱা ধৰণৰ টুৰিজিম কৰোৱাসকলৰ ওপৰত, য'ত মানুহৰ জীৱনৰ কথা জড়িত হৈ থাকে, কাৰণ সমুদ্ৰৰ গভীৰতা বহুত ভয়ানক হয়। ডাঙৰ ডাঙৰ দেশৰ নেভিৰ ছাবমেৰিন সমুদ্ৰৰ তলিত যোৱাটো এটা বেলেগ কথা, কাৰণ তেওঁলোকৰ হাতত সেই প্ৰকাৰৰ সাধন থাকে। কিন্তু কোনো প্ৰাইভেট কোম্পানীয়ে কম বাজেট, কম ট্ৰায়েল আৰু কম টেষ্টিং কৰি সমুদ্ৰৰ তলিত যোৱাটো ভয়ানক হয়। টাইটানৰ মেটেৰিয়েল টেষ্টিং কৰি তেওঁলোকে বহুত ভাল বুলি প্ৰচাৰ কৰিছিল যদিও সেয়া সঁচা প্ৰমাণিত নহয়। এতিয়া আগলৈ ইণ্টাৰনেশ্যনেল অথৰিটিয়ে এনেকুৱা ধৰণৰ ডেঞ্জাৰ টুৰিজিম বন্ধ কৰে নে নকৰে, সেয়া হৈছে এক চিন্তনীয় বিষয়। আশা কৰোঁ এনে ঘটনা পুনৰ নঘটক, সেয়ে দেশৰ অথৰিটিয়ে
আইন বনাওক যাতে কোনো পাৰ্মিশ্যন নোহোৱাকৈ কম টেষ্টিং তথা কম সাধনৰ জৰিয়তে ভৱিষ্যতলৈ যাতে আৰু কোনো যাব নোৱাৰে। বন্ধুসকল, ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। সেই 5জন ব্যক্তিয়ে আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্ট কৰক আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।